हेलो फ्रेंड्स वेलकम टू गंजती स्टाडी सेंटर हाई स्कूल टेट सम्बन्धी केइटामान गुरुत्वपूर्ण कथा এই ভিডিওটোৰ জৰিয়তে আপোনালোকক অৱগত কৰাম। হাই স্কুল টেট উত্তীৰ্ণ প্ৰতিজন প্ৰাৰ্থীয়ে ইতিমধ্যে অৱগত যে হাই স্কুল টেটৰ যে গ্ৰেছ আৰু নন গ্ৰেছ সেই বিতৰ্কটো ইতিমধ্যে আদালতৰ মজিয়া পাইছেগৈ আৰু আদালতৰ ফালৰ পৰা কেইবাটাও শুনানিৰ অন্তত গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকললৈ জাননী প্ৰেৰণ কৰিছে যে তেওঁলোকে 1 ডিসেম্বৰ তাৰিখে আদালতৰ মজিয়াত উপস্থিত হৈ তেওঁলোকৰ চ্যালেঞ্জখিনি দাখিল কৰিব লাগিব। গতিকে সেই চ্যালেঞ্জটোত বহু গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে শংকিত হৈ আছে যে তেওঁলোকে কেনেকৈ চ্যালেঞ্জখিনি জনাব বা তেওঁলোকে কি কৰিব লাগিব আৰু কি কৰিলে ভাল হ'ব। গতিকে সেই বিষয়ে মলৈ বহু গ্ৰেছ লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে মোক ফোন কৰি জনাইছে যে আৰু তেওঁলোকে কি কৰিব লাগিব বা তেওঁলোকে কেনেকৈ চ্যালেঞ্জখিনি গ্ৰহণ কৰিব বা তেওঁলোক আদালতৰ মজিয়াত সঁচাকৈ উপস্থিত হ'বনে নাই সেই বিষয়ে মই এই ভিডিওটোৰ জৰিয়তে সেই বৰ্ণনাখিনি আগবঢ়াম। গতিকে আপোনালোকে মোৰ এই ভিডিওটো ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনত ক্লিক কৰিব। এই ভিডিওটোৰ জৰিয়তে মই মূলতঃ গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক এটাই বিনম্ৰভাৱে ক'ব খুজিছোঁ যে আপোনালোকে 1 ডিসেম্বৰ তাৰিখে আদালতৰ মজিয়াত হাজিৰ হৈ এটা উকিলৰ থ্ৰুদি আপোনালোকৰ যিখিনি চ্যালেঞ্জ সেই চ্যালেঞ্জখিনি জনাওক। কিয়নো 1 ডিসেম্বৰ তাৰিখে যদি আপোনালোকে আদালতৰ মজিয়াত উপস্থিত নাথাকে তেতিয়াহ'লে যদি কিবা এটা ফলাফল বা ৰায় ঘোষণা হয় তাৰ পিছত কিন্তু আপোনালোকে চ্যালেঞ্জ জনাই কোনো ধৰণৰ উপকৃত নহ'ব। কিয়নো এবাৰ এটা বিষয় লৈ যদি ৰায় হৈ যায় তেতিয়াহ'লে তাত একো কৰিব লাগে একো নাথাকে। গতিকে মই এই ভিডিওটোৰ জৰিয়তে গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে 1 ডিসেম্বৰ তাৰিখে আদালতৰ মজিয়াত উপস্থিত হৈ আপোনালোকৰ চ্যালেঞ্জখিনি আদালতত জনাওক। কিয়নো যে আপোনালোকে যিখিনি নন গ্ৰেছ উত্তীৰ্ণ হৈ আছে বা সেই নন গ্ৰেছ প্ৰাৰ্থীসকলক প্ৰিফাৰেন্সৰ কাৰণে যি দাবী কৰিছে সেই দাবীটো লাগিলে আপোনালোকে সন্মতি প্ৰদান কৰক। এইটো মোৰ দৃষ্টিত কৈছোঁ যে আপোনালোকে সেই নন গ্ৰেছ প্ৰাৰ্থীসমূহক যিটো প্ৰিফাৰেন্স সেই প্ৰিফাৰেন্সটো আপোনালোকৰ যিখিনি এফিডেভিট দিব তাতেও লাগে উল্লেখ কৰক। কিয়নো যদি আপোনালোকে সেই এফিডেভিটত যদি নন গ্ৰেছ প্ৰাৰ্থীসকলক যিটো প্ৰিফাৰেন্সৰ কথা সেই প্ৰিফাৰেন্সটো যদি নিদিয়ে তেতিয়াহ'লে সেই কেছটো আৰু অন্য এটা ফালে ঢাল খোৱাৰ এটা সম্ভাৱনা আছে। অন্য এটা ফাল মানে মই এই কাৰণে কৈছোঁ যে আপোনালোকে সকলোৱে অৱগত যিখিনি এক্টৰ অধীনত যি গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছে সেই গ্ৰেছ মাৰ্কটো কিন্তু কোনো ধৰণৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট প্ৰচেছত সেই গ্ৰেছ দিব নোৱাৰে। ইতিমধ্যে আদালতৰ ফালৰ পৰা সেইটো স্পষ্টকৈ উল্লেখ কৰি দিছে। গতিকে যদি সেই এক্টৰ মতে যদি গ্ৰেছ দিব নোৱাৰে তেতিয়াহ'লে যদি এতিয়া যদি সেই গ্ৰেছ মাৰ্কটো অবৈধ বুলি ঘোষণা কৰে তেতিয়াহ'লে কিন্তু বহু অসুবিধাৰ সন্মুখীন হ'ব। গতিকে মই আগৰ এটা ভিডিওতে কৈছোঁ মই নিজেও কামনা নকৰোঁ বা কোনো ধৰণৰ নন গ্ৰেছত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়েও কামনা নকৰে বা কোনো মানুহেই কামনা নকৰে যে গ্ৰেছ লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ চাৰ্টিফিকেটখিনি কেনচেল হ'ব লাগে। গতিকে মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে বা আমিও বিচাৰোঁ যে গ্ৰেছ লৈ উত্তীৰ্ণ হওক বা নন গ্ৰেছত উত্তীৰ্ণ হওক সকলো প্ৰাৰ্থীয়ে চাকৰিটো পাব লাগে আৰু গ্ৰেছ লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়েও চাকৰিটো পাব লাগে আৰু যিসকল নন গ্ৰেছত উত্তীৰ্ণ হৈ আছে সেইসকল প্ৰাৰ্থীয়ে প্ৰিফাৰেন্স পাব লাগে। আৰু ইতিমধ্যে বহু প্ৰাৰ্থীয়ে মোক এনেকুৱাকৈ ফোন কৰিছে যে মোৰ কিছুমান প্ৰাৰ্থীয়ে আপোনালোকে সকলোৱে অৱগত যে কিছুমান প্ৰাৰ্থীয়ে 1ৰ পৰা 5 নম্বৰ পৰ্যন্ত গ্ৰেছ মাৰ্ক প্ৰদান কৰি হাই স্কুল টেট উত্তীৰ্ণ কৰোৱা হৈছিলে। গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ মাজতো এতিয়া মই কিছু ডিভিজন দেখা পাইছোঁ। কেনেকুৱা ধৰণৰ ডিভিজন যে যেনেকুৱা ধৰক এজন প্ৰাৰ্থীয়ে 1 মাৰ্ক পাইছে গ্ৰেছ, এজন প্ৰাৰ্থীয়ে 2 পাইছে, এজন প্ৰাৰ্থীয়ে 3, এজন প্ৰাৰ্থীয়ে 4 আৰু এজনে 5 সৰ্বমুঠ 5 নম্বৰকৈ গ্ৰেছ প্ৰদান কৰা হৈছিলে। গতিকে সেই গ্ৰেছ পোৱা প্ৰাৰ্থীসকলৰ মাজত এটা মতানৈক্য চলি আছে। মই লক্ষ্য কৰিছোঁ কেইদিনমানৰ দিন ধৰি যে 1 নম্বৰ পোৱাজনে বিচাৰি আছে যে মোক 1 নম্বৰ গ্ৰেছ আছে গতিকে মই 2 নম্বৰ বা 3 নম্বৰতকৈ মোক প্ৰিফাৰেন্স দিব লাগে। 2 নম্বৰ পোৱাজনে বিচাৰি আছে মোক 3 নম্বৰ 4 নম্বৰ 5 নম্বৰতকৈ মোক প্ৰিফাৰেন্স দিব লাগে। তো এনেকুৱা ধৰণৰ এটা মতানৈক্যৰ সৃষ্টি হৈছে। গতিকে
মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথাই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মাজত কোনো ধৰণৰ মতানৈক্য নহ'ব, কোনো ধৰণৰ ডিভিজন নহ'ব। কাৰণ যদি আপোনালোকে ডিভিজন হৈ যায় তেতিয়াহ'লে আপোনালোকৰ এটা বিপদ আহিব পাৰে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে সকলো গ্ৰেছ উত্তীৰ্ণ প্ৰাৰ্থীয়ে যাতে চাকৰিটো পায় আৰু নন গ্ৰেছ প্ৰাৰ্থীসকলক যদি প্ৰিফাৰেঞ্চ দিয়াও হয় তেতিয়াহ'লেও বহু গ্ৰেছ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে চাকৰিটো পাব। কিয়নো আমি বিশেষ সূত্ৰে গম পাইছোঁ মাত্ৰ নন গ্ৰেছত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ সংখ্যা মাত্ৰ 816 জন। গতিকে এই 816 জন বা 800 জন কেণ্ডিডেট যদি নন গ্ৰেছত থাকে তেতিয়া সেইসকলক যদি প্ৰিফাৰেঞ্চ দিয়াও হয় তথাপিও বহুখিনি পদৰ সংখ্যা থাকি যাব। গতিকে সেই পদত বহু গ্ৰেছ লৈ উত্তীৰ্ণ হোৱা প্ৰাৰ্থীও চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে কোনো ধৰণৰ ডিভিজন নহয়, সকলো এটা ঐক্যবদ্ধভাৱে সমিল মিলৰ মাজেৰে আগবাঢ়ক যাতে 1 তাৰিখত সেই কেছটোৰ কিবা এটা মীমাংসা হয়। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই কামনা কৰিছোঁ আৰু সকলোৱে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে কোনো ধৰণৰ কাজিয়া নকৰিব, কোনো ধৰণৰ মোক ভুল নুবুজিব। কাৰণ মই গ্ৰেছ বা নন গ্ৰেছ কাৰো সপক্ষত নহয় বা কাৰোবাৰ পক্ষতো নহয়। গতিকে মই যিখিনি লিগেল কথা বা মই যিখিনি আপোনালোকক যিমান পৰিমাণে সহায় কৰিব লাগে সেই সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাটছিং। জয় আই অসম।